হাজাৰিকা ফাৰ্মিং আৰু ব্লগ চেনেলটোলৈ মই স্বাগতম জনাইছোঁ। আজি মোৰ মোবাইলটো বেয়া হ'ল, ডিছপ্লেখন ভাঙিলে। সেইটো কাৰণে আজি শিৱসাগৰ আপোনাৰ dolmukh chariali টি ষ্ট'ৰত আহিছিলোঁ। আজি খুব কম দামতে মোবাইলটো বনাই দিয়ে। সেইটো কাৰণে ইয়ালৈ আহিছিলোঁ। বোলো কেনেহ'লে ষ্ট'ৰখনলৈ কেনেকৈ যায় চাওঁ বোলো। খুব কম দামতে মোবাইল আৰু আপোনাৰ পানীত পৰা মোবাইল 300 rupeesত বনাই বুলি শুনিছিলোঁ। আৰু অলৰেডি আৰু আপোনাৰ ডিছপ্লে ভঙা মোবাইল আপোনাৰ 750 rupeesত বনাই দিয়ে বুলি চাওঁ বোলো। এই ষ্ট'ৰলৈ সোমাই আহিছোঁ। এই চব মানুহ আছে, কাষ্টমাৰ। আপোনাৰ কৰি আছে মোবাইল। মোবাইলটো দিয়া হৈছে, মানুহ বহুত জাম হৈ আছে, কাষ্টমাৰ। সেইটো কাৰণে ভিডিঅ' কৰিবলৈ দিগদাৰ হৈছে আৰু মোবাইল বেলেগ কাষ্টমাৰ মোবাইল আনিছে। দাদাহঁতে ৰিপেয়াৰিং কৰি আছে মোবাইল। 4-5জনক আপোনাৰ মোবাইল ৰিপেয়াৰিং কৰি আছে। আৰু মোৰ ভিডিঅ'ত কোনোবা যদি নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব আৰু লাইক আৰু শ্বেয়াৰ কৰি দিয়ে। কাৰণ শ্বেয়াৰ কৰিলে কিছুমান মানুহৰ মোবাইল ঘৰতে পৰি আছে, বেয়া হৈ বা পানীত পৰি বা ডিছপ্লে ভঙা। খুব কম দামতে কৰিব পাৰিব। শিৱসাগৰ dolmukh charialiত আপোনালোকে আপোনালোকে dolmukh chariali আপোনাৰ ট্ৰেফিক পইণ্টৰ ওচৰতে আছে। আপোনালোকে মই ডেছক্ৰিপশ্যনত নাম্বাৰ দি দিম বাৰু, আপোনালোকে কণ্টেক্ট কৰি ল'ব। সেই দাদাজনে মোবাইলটো হেৰি কৰি আছে আপোনাৰ চব। এইটো আপোনাৰ মোবাইলটো আপোনাৰ ডাবল হৈছিলে, মোবাইলটো পানী সোমাই। এইটো আপোনাৰ এইটো মেচিনত ভৰাই দিছে মোবাইলটো। এইটো চব কি সুন্দৰকৈ বনাইছে। এইটো ৰিম'ভাৰ মেচিন হয়, বাবুল ৰিম'ভাৰ মেচিন হয়। এইটো বাবুল ৰিম'ভাৰ মেচিনত ভৰাই দিছে। আৰু বিশেষকৈ মোৰ এইটো চেনেলটো আপোনাৰ ফাৰ্মিঙৰ আছিলে। আজি ফাৰ্মিঙৰ লগতে ভ্লগো দিওঁ বুলি ভাবিলোঁ, কাৰণ মোবাইলটো মোৰ ভাঙি গৈছিলে। তাকে বোলো দেখাওঁ বুলি ভাবিলোঁ আজি, কেনেকৈ বনায় কম খৰচত। এইটো চব মোবাইলটো অন কৰিছোঁ। ডিছপ্লে প্ৰব্লেম আছিলে আপোনাৰ, ডিছপ্লেখন চেঞ্জ কৰি দিছে। এই চব সুন্দৰ। এইটো ডিছপ্লে ছাইডটোৱে আপোনাৰ এৰুৱাই দিছে। আৰু মোৰ ভিডিঅ' কোনোবা যদি নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। বিশেষকৈ শ্বেয়াৰ কৰি দিলে বহুতো মানুহ মোবাইলটো পাব। এইটো চব মোবাইলটো আপোনাৰ ভঙা আছিলে ডিছপ্লেখন। এখন মানে এক্সট্ৰাকৈ নতুনকৈ লগাই দিব ডিছপ্লে। আপোনালোকে আহিব পাৰে শিৱসাগৰত, 750 rupeesত আপোনালোকে বনাই দিব। এইটো আপোনাৰ ডিছপ্লে চেঞ্জ কৰি দিব, আপোনাৰ ভঙা ডিছপ্লে। আৰু 300 rupeesত আপোনাৰ পানীত পৰা মোবাইল ঠিক কৰি দিব। এইখন চব ভঙা ডিছপ্লে এখন আপোনালোকে